আপোনাৰ হৈতে কেতিয়াবা এনে হৈছে নেকি যে আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছে তথাপিও ফলাফলবোৰ সন্তোষজনক নহয় আপুনি সকলো সম্ভৱ কৰি আছে কিন্তু তথাপিও আপোনাৰ পাৰ্টনাৰ সুখী নহয় আপুনি অধিক পৰিশ্ৰম কৰে কিন্তু আনসকলে প্ৰমোশন লাভ কৰে আপুনি জানে যে আপুনি অধিক প্ৰাপ্য কিন্তু বস্তুবোৰ তেনেদৰে হোৱা নাই কেতিয়াবা আপুনি অনুভৱ কৰে যে আপুনি সকলোবোৰ সঠিকভাৱে কৰি আছে কিন্তু জীৱনটো আপুনি আশা কৰা ধৰণে উন্মোচিত হোৱা নাই এতিয়া মই এই সকলোবোৰ কিয় হৈছে তাৰ কাৰণটো এক্সপ্লেইন কৰিম কাৰণ মোৰ জীৱনতো বহুবাৰ একে অনুভৱ হৈছিল মই পঢ়ি থকা সময়ত কেইবছৰমান পিছত মই উইলফ্ৰেড পেৰেটোৰ বিষয়ে জানিব পাৰিলোঁ তেওঁ এজন ইটালীৰ বিজ্ঞানী আৰু অৰ্থনীতিবিদ আছিল অধ্যয়নৰ সময়ত তেওঁ অনুভৱ কৰিছিল যে ৰাষ্ট্ৰসমূহৰ ৮০% সম্পদ জনসংখ্যাৰ ২০% লোকৰ হাতত আছিল তেওঁ গম পালে যে তাত এক ডাঙৰ ভাৰসাম্যহীনতা আছিল আৰু তেওঁ আন ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰতো একেই লক্ষ্য কৰিছিল আৰু তেওঁ কাৰ্য আৰু প্ৰচেষ্টাৰ মাজত অসমান সম্পৰ্ক লক্ষ্য কৰিছিল আৰু আন ক্ষেত্ৰতো একেই ফলাফল দেখা গৈছিল উদাহৰণস্বৰূপে বজাৰত বিক্ৰী হোৱা ৮০% কিতাপবোৰৰ ২০% লিখকৰ পৰা আহে ২০% ইনভেষ্টৰসকলে লাভৰ ৮০% উপাৰ্জন কৰে ২০% গ্ৰাহকে ৮০% ৰাজহ সৃষ্টি কৰে আপুনি ২০% খাদ্যই ৮০% সময় গ্ৰহণ কৰে ২০% শব্দই ৮০% সময়ত ব্যৱহাৰ কৰা হয় আৰু আপুনি ৮০% সময় ২০% ইউটিউবাৰৰ ভিডিঅ'ই চায় আৰু এই তালিকাখন কেতিয়াও শেষ নহয় এতিয়া প্ৰশ্নটোলৈ আহিছোঁ আপোনাৰ সহকৰ্মী যিসকলে একেটা কামৰ বাবে আপোনাতকৈ অধিক প্ৰমোশন আৰু বেতন লাভ কৰিছে কেনেবাকৈ তেওঁলোকে সেই ২০% কামটো বুজি পাইছিল আৰু আপোনাৰ দৰে কঠোৰ পৰিশ্ৰম নকৰাকৈ তেওঁলোকে একে ফলাফল লাভ কৰিছিল যি তেওঁলোকক স্মাৰ্ট ৱৰ্কাৰ কৰি তুলিছে আৰু আপোনাৰ পাৰ্টনাৰৰ বিষয়ে আপুনি সেই ২০% কাৰ্যকলাপ বিচাৰি উলিয়াব লাগিব যি আপোনাৰ পাৰ্টনাৰক আটাইতকৈ সুখী কৰে দ্য 5 লাভ লেংগুৱেজেছ নামৰ কিতাপখনত লেখকে কৈছিল যে এক শক্তিশালী আৰু সুখী সম্পৰ্ক গঢ়ি তুলিবলৈ আপুনি আপোনাৰ পাৰ্টনাৰৰ লাভ লেংগুৱেজ বুজিব লাগিব উদাহৰণস্বৰূপে আপোনাৰ পাৰ্টনাৰৰ প্ৰেমৰ ভাষা হৈছে আপোনাৰ সৈতে ভাল সময় অতিবাহিত কৰা কিন্তু আপুনি উপহাৰ ক্ৰয় কৰি আৰু তেওঁলোকক প্ৰশংসা কৰি আপোনাৰ পাৰ্টনাৰ সুখী কৰিবলৈ অন্তহীন প্ৰচেষ্টা চলাই আছে যিটোৱে নিশ্চয় কাম কৰা নাই এতিয়া মুখ্য প্ৰত্যাহ্বান হৈছে আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত ২০%টো বাছি উলিওৱা আপোনাৰ বাবে ৮০% ফলাফল অনা ২০% আপোনাৰ দৈনন্দিন জীৱনৰ ২০% কাৰ্যকলাপ যিয়ে ৮০% উৎপাদনশীলতা আনিছে বিভিন্ন লোক বিভিন্ন কামত ভাল সেয়ে কেৱল আপুনিয়ে আপোনাৰ ২০% বিচাৰি পাব পাৰে আপুনি আপোনাৰ ২০% বুজি পোৱাৰ পিছত মই নিশ্চিত যে আপুনি বিচাৰি পাব তেতিয়া আপোনাৰ জীৱনটো সৰল হৈ উঠিব তেতিয়া আপোনাৰ মনত এটা স্পষ্টতা থাকিব আপুনি গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাৰ দৈনন্দিন কাৰ্যকলাপবোৰৰ প্ৰিফাৰেন্স দিবলৈ সক্ষম হ'ব আৰু তাৰ পিছত আৰু তেতিয়া আপোনাৰ লক্ষ্য হ'ব সেই ২০% কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়া আৰু যদি সম্ভৱ হয় আপুনি বাকী ৮০% কাৰ্যকলাপ কিছুমান আউটসোৰ্স কৰিব পাৰে উদাহৰণ এটাৰ সৈতে বুজি পোৱা হওক যদি আপুনি এজন শিল্পী আৰু আপুনি আপোনাৰ স্কেটচ বিক্ৰী কৰিব বিচাৰে কিন্তু যদি আপুনি স্কেটচিং আৰু তাৰ পিছত অনলাইন পোষ্ট কৰা আৰু লগতে গ্ৰাহক বিচাৰি উলিওৱাৰ পৰা আৰম্ভ কৰি সকলো কামতে সমান প্ৰচেষ্টা কৰি আছে আপোনাৰ ২০% হৈছে সৰ্বশ্ৰেষ্ঠ স্কেটচ সৃষ্টি কৰা আৰু অন্যান্য কাৰ্যকলাপত যথেষ্ট সময় আৰু শক্তি অপচয় নকৰা সেয়েহে আপুনি আন কাৰ্যকলাপবোৰ কৰিবলৈ এজন ইণ্টাৰ্ণ হায়াৰ কৰিব পাৰে আৰু আপুনি বিক্ৰী হোৱা প্ৰতিটো স্কেটচৰ বাবদ আপোনাৰ ইণ্টাৰ্ণজনক কমিশ্যন দিব পাৰে এনেদৰে আপুনি অধিক স্কেটচ বনাবলৈ সক্ষম হ'ব আৰু আপোনাৰ নিজৰ 20%ত বেছি ফোকাস কৰিব পাৰিব এই নীতিটো প্ৰতিটো পৰিস্থিতিত প্ৰয়োজন নহবও পাৰে আৰু প্ৰপ'ৰ্চনটো 70-30 বা 85-15 দৰে পৃথক হ'ব পাৰে কিন্তু আপুনি জানে যে বেছিভাগ ক্ষেত্ৰতে ইয়াৰ সত্যতা আছে আৰু যি ক্ষেত্ৰৰ পৰাই নহওক কিয় ই আপোনাৰ বাবে এক খেল পৰিৱৰ্তনকাৰী হ'ব পাৰে আৰু আপোনাৰ চাৰিওফালৰ কথা লক্ষ্য কৰক আৰু এই নীতিটো ক'ত খাপ খাই চাওক আৰু যদি আপুনি ইয়াক বিচাৰি পায় তেন্তে কমেণ্ট কৰি জনাব নাপাহৰিব বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব নাপাহৰিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে নমস্কাৰ